হলে এভৰিৱান আমি বৰ্তমান আহি আছোঁ বৰপেটাৰ হোলীলৈ বুলি মোৰ এইবাৰ বৰপেটাৰ হোলীৰ মানে প্ৰথম অহা সৌভাগ্য হৈছে মানুহে কয় বোলে বৰপেটাৰ হোলীত আহিলে সেই ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দটো যি সেইটো গম পোৱা যায় আহি পেলাই আমি মাহীহঁতৰ ঘৰত চাহ পানী খালোঁ খাই পেলাই সত্ৰলৈ বুলি ওলাই গ'লোঁ দাদাই মোক দেখাই আছে যে ৰঙা ডিমা আৰু আলু সেইটো মানুহে কয় নহয় ইয়াৰ ফেমাছ বুলি আৰু মানুহক ফ্ৰীতে খুৱায়ো আছিল অৱশ্যে আমাৰ খোৱা নহ'ল আৰু ইয়াৰ মানুহবোৰৰ কথা কৈছোঁ সঁচাকৈ মানুহবোৰ ইমানেই ভদ্ৰ হয় আপোনাক ফটো দিব লাগিলেও সুধি পেলাইহে দিব আমি আহিছোঁ গম পাইছে চাব অহা বুলি গতিকে আমাক তেনেকৈ দিয়া নাই আৰু অহাৰ টাইমত মামাহঁতৰ ঘৰত ভাত খালোঁ খাই পেলাই নলবাৰীলৈ বুলি ৰাওনা হ'লোঁ এয়া আমি নলবাৰীৰ ৰিদ্ধি সিদ্ধি দাদাহঁতো আমাক থৈ পেলাই যাবগৈ যিহেতু তাত একাপ চাহ খালোঁ আৰু ধুনুৱে কিবা কিবি খালে আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই